স্বাধীনতা দিৱসৰ এই সুন্দৰ আলোকসজ্জাৰ মাজেৰে মই ভাইলনাছ ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈকে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি খুব বেছি ভাল লাগিছে আচলতে মানুহখিনিক দেখি পেলাই, কাৰণ স্বাধীনতা দিৱসৰ বুলি যিটো আগৰ এটা মানুহৰ ভাৱধাৰা আছিলে, চিন্তাধাৰা আছিলে, আজি ক'ৰবাত নহয় ক'ৰবাত সেই বস্তুখিনি অকণমান হ'লেও সলনি হোৱা দেখা পাইছোঁ। আৰু দেখিছে আজি দীঘলী পুখুৰীটো কেনেকুৱা ধুনীয়াকৈ লাইটিং দি পেলাই সজাইছে, আতচবাজিও হৈছিলে, কিন্তু সেই বস্তুখিনি আমি দেখিবলৈ নাপালোঁ আচলতে। চবেই মুকলিমূৰীয়াকৈ স্বাধীনভাৱে চলিছে যেতিয়া খুব ভাল লাগিছে দেখি পেলাই। আৰু পৰিৱেশটো সঁচাকৈ এটা অভূতপূৰ্ব পৰিৱেশ বুলি ক'ব পাৰি। চাওক, মোৰ পৰিয়ালো মই লৈ আহিছিলোঁ ইয়াতে, যাতে খুব ধুনীয়া এটা সন্ধিয়া আমি এটা উপভোগ কৰিছিলোঁ। আৰু সকলোৱে মুকলিমূৰীয়াকৈ আচলতে ঘূৰি ফুৰিছিলে। আজি স্বাধীনতা দিৱসত বহুত দিন পিছত আচলতে মই এনেকুৱা এটা ছবি দেখিছোঁ, খুব ভাল লাগিছিলে। অকণমান মেলা টাইপে হৈছিলে, এইবিলাক লাইটিংবিলাকো আছিলে তাতে, খুব ভাল লাগিছিলে। আচলতে স্বাধীনতা দিৱস এইটোহে, স্বাধীনতা দিৱস আৰু কৰিবলৈ বাকী আছে, আৰু বহু কৰিবলৈ বাকী আছে আমাৰ কাৰণে, আমাৰ